হেল্ল' এভৰিৱান, ভিডিঅ'টো চব্জি কাটি থকাৰ পৰা আৰম্ভ কৰিছোঁ। কোমোৰা, আলু, ৰঙালাও, পিঁয়াজ, ৰচুন, আদা চব কাটি লৈছোঁ। লগত এইফালে আছে গাহৰি মাংস। ঠাণ্ডাও পৰিছে, জুইতে সিজাব লৈছোঁ। জুই ফুৱাই ধমধমাই জুই দি লগতে কেৰাহীটো পাতি মাহঁতি পথাৰেদি দাই আছে। আমি দুজনী এতিয়া পিছবেলা সময়ত ভাত দিবলৈ যাওঁ। অকণমান পথাৰ আমাৰ দূৰ যে, সেইকাৰণে চাহ দিবলৈ মানে মায়ে চাহ লগত লৈয়ে যায়। যেতিয়া যায় ৰাতিপুৱাই, আমি পিছবেলা সময়ত ভাত দিবলৈ যাওঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক। আয়ো পকত ধুনা নেৰিছে এৰিছে এতিয়া মোক কথা হ'লে কি হ'ব? শক্তিটো দিছোঁ নি ইয়াৰ পৰা মই তাত বেছি নহয় সমান। আকৌ সেইপাই এপাক নামাৰ সেইপাই নাহতলৈকে পাৰিব। নাহৰ তললৈকে দাঙি নিব লাগিব মই। আনিছিলি গ'লে তাককে হ'বলা অঁ ইমান চাফা কৰি লাগিছে আকৌ মুখখন খালি গুটি ওলাই গৈছে। এয়া আমাৰ এনাইহঁতৰ ঘৰ। অঁ এইবাৰ বৰলি হ'ব এতিয়া আমাৰ জেগা বস্তু কেলে এইখিনি ভালেই হ'ব মোৰ কাৰণে। খালি দুখন হাত ল'ব লাগিব নে, সেইকাৰণে দিগদাৰ হৈছে আৰু বোলে ইমান কষ্ট হৈ গৈছে। ঘামি অৱস্থা নাই। সমান এতিয়া ছবি কটা দৰে হ'ব। সেই নুপুতলৈ গ'লগৈ ধৰ বেলাম শুং মাছ পাচোঁহি দেই। আকৌ এতিয়া মই ল'ব লাগিব। এতিয়া লৈ লওঁ এইটো বেছি কম নেকি? কমকৈ মই তললৈ চাই থাকিলোঁ। অকল দাঁতকেইটা হৈছে দেখিছে। এইয়া চাহ পানী মই এনেকৈ লৈছোঁ মই। তোৰ কেনেকুৱা গধুৰ পাইছ নাই? গধুৰ লাগিছে নে? এখন হাতলৈ গৈছে যে তই ইমান শক্তিশালী নে? দুখন হাতলৈ লাগিছিল। লামডিং ফৰকাটিং গুৱাহাটী পায়। হা কোলা মানুহে কওঁ লামডিং ফৰকাটিং গুৱাহাটী পায়। এই গুৱাহাটী পামগৈ এতিয়া আমাৰ পথাৰ। মানে আমাৰ হেৰি পথাৰখন একদম চেচুকত। আমাৰ পথাৰখনেই শেষ সেনেকুৱা। আমাৰ পথাৰখনেই গাঁতত আৰু দেই। তাৰমানে আমাৰ পথাৰখনত আৰু নাই আৰু বেলেগ পথাৰ একদম গাঁতত সোমাই আছে যে, সেইকাৰণে আহিলে মানে একদম চুৱেটাৰ এটা পিন্ধি আহিব লাগে। জাং পূৰা আছে, ঠাণ্ডা লাগে। দাই আছে মাহেঁতি দেখিছে নে? দামে আহিছোঁ গাঁতত বুলি কৈছিলোঁ যে গাঁতটো কিজানি মাথাকেইটা টকলকৈ ওলাই আছে। লগতে সিমানো গাঁতত বুলি নাভাবিব দেই আপোনালোকে। দেখিছেনে ওচৰতে কি আছে ভাবিছে? সেইটো ৱাটাৰ চাপ্লাই আছে একদম ওচৰতে। এইফালে আগতে চব পথাৰ হৈছিলে, এতিয়া মানুহৰ ঘৰ বনাবলৈ হেৰি কৰিছে। মানুহৰ ঘৰ বনাব
আগতে গোটেই চবফালে পথাৰ হৈছিলে এইবোৰ এনেকুৱা আলি নহৈছোঁ দেই যেতিয়া আমি অকণমান সৰু আছিলোঁ খতম হ'লে বৰ শান্তি পাম দেই শাক ভাত বনোৱা মেলা আপোনালোকে পথাৰবোৰ কিমান দূৰত কমেণ্ট এটা কৰিবচোন আমাৰ ইমান দূৰৰ পথাৰ আহিবলৈ দিগদাৰ হয় আকৌ ওচৰতে পথাৰখন থাকে আধা ঘণ্টা পাৰ হ'ব অকণমান আধা ঘণ্টা খুৰি গতি ধাননি ঘৰু ঘৰু বাট কাষতে কলচি লৈ যোৱা পাৰ হৈ গৈ পাই অলপ দুইজনী বহি লৈছোঁ এই আমি যাবলৈ গৈছোঁ দেই অলপ বহি পিনি মা আৰু মামীহঁতি দাই আছে দুডুবামান ধান পৰিল আমাৰ ধান দোৱা 4 দিন মানে হ'ল আজি 4 দিন হ'ল আজি শেষ হ'ব চাগে দেখাই দিছোঁ লোকৰ ঘৰত নিজৰ ভালেও আছে ভালো বুলি লিখা আছে নে এতিয়া জয় বুলি একেবাৰে শেষৰ মই এজনী পৰিং এইজনী পৰিং আজি আমাৰ ধান শেষ হ'ল আগতেও 3 দিনমান দোৱা আছিল আজি একেবাৰে খতম হৈ গ'ল এতিয়া গধূলি হ'বলৈ হ'ল আমাৰ আজি খতম হ'ল শেষ হৈ গ'ল আমাৰ আজি তেনেহ'লে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজি বাই বাই